পাত চাপ নাইকিয়া গছ কাটি থৈছোঁ না আগতে দিয়া হ'বনে এইটো এটা মাটি লাগি আছে এয়া মানে ডাঙৰ ভিতৰ কেঁচা গছ কেইজোপা কাটি দিছিলোঁ মানে কেইদিনমান আগতে খাইছিলোঁ আমি নিজে মিঠা লাগে যে গছ খাই পেলাই ইয়াৰ সেইকাৰণে গছ কেইজোপা কাটি দিছিলোঁ এতিয়া খান্দিবই সময় যেতিয়া গছকেইটা ৰাখি লাভ নাই সেয়া সেইটো এটা ডাঙৰ কচু নেমু লাগিছে এজোপা কেৰেলাজোপা জংঘলী কেৰেলা নে কি কয় সেইজোপাটো বহুত আছে দিয়াচোন ক'ত খানো সেইজোপা ঢেৰ আছে এজোপা ঢেৰ আছে আজি কলেজ গৈ মৰমীয়ে মই লাইব্ৰেৰীত অকলে কোনো নাই পৰীক্ষা হৈ আছে যে ফাৰ্ষ্টে বাইদেউৰ লগত অলপ কথা পাতিলোঁ বাইদেৱে কৈছে টেষ্ট নহয় নেকি তোমালোকৰ এতিয়া বোলে কিবা ডিচেম্বৰ মাহটো 25 তাৰিখলৈকে পৰীক্ষাই হৈ থাকিলে এইফালে 5 দিন তাৰপাছত জানুৱাৰীৰ পৰা আৰু কেইদিনমান বোলে এই উইণ্টাৰৰ কাৰণে বন্ধ দিব তাৰপাছত সেইকাৰণে অলপ কথা পাতি লাইব্ৰেৰী গ'লোঁ মোৰ লগত চেম তাই মানে ভাবি আছিলে তুমি মাজতে বেয়া হৈছিলা কিবা পূজাহঁতৰ লগত থাকা কিবা কিবি এনেকৈ কৈছে আৰু দেই মই যে ইমান বেয়া লাগিছিল তুমি মোক নামাতা হৈ গৈছিলা মই তোমাক খঙতে মাতা নাই তোমাক মই ইমান ভাললৈ আনিবলৈ চেষ্টা কৰিছোঁ তুমি সিহঁতৰ লগত কিয় আছিলা আমাৰ মানে সপোন পূৰা ছেম হৈ গ'ল ছেম একদম মানে দুইজনী কি ক'ম আৰু কিবা ডাঙৰকৈ দিয়ক তাৰপিছতে তেনেকৈ ক'লে ময়ো একদম পাৰ্মিশ্যন দি দিছোঁ আৰু গংগাৰ নিচিনা এইবাৰ পৰা যদি মই বেয়া হওঁ ভাললৈ আনিবা ফুল পাৰ্মিশ্যন আছে মই নকওঁ দিয়া তোমাক মই বেয়া হৈছোঁ তোমাৰ কি হ'ল বুলি চাবা তুমি যদি তাত গৈও যদি কিবা হোৱা ন মই তেতিয়াও তোমাক টানি আনিম বোলে চাওক গাইছ কি ধুনীয়া টেপু আছে ইয়াতে ইমান ডাঙৰ ডাঙৰ টেপু হৈছে এই টেপুকেইটাকে দালিৰ লগত বনাই খাইছিলোঁ কালি ইমানেই মিঠা লাগিছে ধনিয়া অকণ দি পেলাই পিঁয়াজ দুটামান কাটি দিছিলোঁ মিঠাতেল অকণ দিছিলোঁ বিৰাট ভাল লাগিছিলে খাই মানে ইমানেই ধুনীয়া সিজে খুব ভাল লাগে কচু মানে আলুতকৈও মানে বেছি ধুনীয়া হৈ যায় এয়া বুজিছেনে ডাঙৰ ডাঙৰ টেপু এয়া কি ধুনীয়া ধুনীয়া টেপুকেইটাই মানে একদম দালিত বিৰাট ভাল লাগে আৰু এতিয়া মা ঘৰলৈ দিম ধুই পখালি লওঁ হ'ব বহুত হ'লে সিহঁতেও আমনি লাগিব নহয় খাই পেলাই